Morning guys. Morning. Welcome. Guys, welcome to my channel. আজিৰ পৰা মানে মই ব্লগিং কৰিম খালি। ব্লগিং মানে ব্লগিং। তো আজি মোৰ ফাৰ্ষ্ট ব্লগ ইউটিউবত অলপমান ছাপোৰ্ট কৰিব আৰু এতিয়া অনলাইন ক্লাছ আছে না সেইকাৰণে তো আপোনালোকৰ লগত অলপমান পিছত কথা কৈ আছোঁ বাই। তো গাইজ যাওঁ ফাৰ্ষ্ট ক্লাছ খতম হ'ল এতিয়া নাস্তাৰ কাৰণে মা মাতি আছে আনাৰ পিছত দেখাই আছোঁ কি খাম আজি। ব্ৰেকফাষ্টত খাম পুৰি তাৰপিছত চাহ আছে তাৰপিছত চব্জিও আছে। একচুৱেলি মই মোৰ পঢ়া টেবুলতে খাই আছোঁ। ব্ৰেকফাষ্ট ফিনিছ কৰিলোঁ তাৰপিছত আৰু নেক্সট ক্লাছ আছে। ক্লাছ কৰাৰ পিছত আপোনাৰ লগত আৰু কথা ক'ম। গোটেই ক্লাছ খতম গাইজ। হেল্ল' কৈ দে ভাই। হেল্ল' गजब बेइज्जती है। গোটেই ক্লাছটো খতম। ঘৰত চব লাইচ কৰি আছে গাইজ। ভিডিঅ' বনাই কিবা লাইচ কৰে কি আছে আৰু অলপমান কিবা কিবি কাম দিছে মায়ে। গাইজ আজিতো একদম চায়া এটা সৰু ল'ৰা ক হেল্ল' গাইজ ক Hello guys. হেল্ল' গাইজ মাৰ লগত কিবা এটা কাম কৰিব যাওঁ। ভিডিঅ' কোৱালিটি অলপমান বেয়া আহি আছে সদায়। কেইদিনমান পিছত কি অলপমান ছাবস্ক্ৰাইবাৰ বাঢ়িলে পিছত ভালছে এটা মোবাইল কিনো কিন্তু মোবাইলেদি ব্লগ কৰি আছোঁ। তো গাইজ আমাৰ সেইগিলা হাঁহবিলাক আমাৰ গাইজ এই অলপমান জুম ইহঁতৰ কাৰণে মই সৰু যে পুখুৰী বনাই দিছিলোঁ গাইজ। মা আহিছে হাঁহবিলাকৰ কাৰণে কিবা গাইজ প্ৰথম দিনা অলপমান চবে লাইচ কৰি আছে আৰু লাইচ কৰিব আৰু এইটো দিছ ইজ মাই দাদু। হেল্ল' গাইজ ক Hello. How do you? তো গাইজ আমাৰ বাগানত বহুত কিবা কিবি লগাইছে মায়ে আৰু পাপাই। এইটো তিত কেৰেলা গাছ দেখা পাইছে এটা তিত কেৰেলা লাগিছে তিত কেৰেলা গাছ আৰু আছে এইটো ভোল না জিঙাৰ গাছ মিঠা লাওৰ গাছ এইবিলাক চাং বনাই দিছে আৰু কি উঠিবৰ কাৰণে। তাৰপিছত এইবিলাক হ'ল পুদিনা তাৰপিছত এইটো হ'ল ড্ৰেগন ফ্ৰুইট নামৰ এটা গাছ আছে সেইটো গাছ এটা পুদিনা আদা আছে। তাৰপিছত এইটো ভাতকেৰেলা ধৰিছে এটা দুটা আৰু এটা গাছ আছে সেইটো গাছ দেখাই আছো। এইটো আনাৰস ধৰিছে গাইছ এতিয়া সৰু আছে পাছত খাব লাগিব। আম ধৰিছে আমটো তলতে এইফালে ওলাই আছে কল হ'ব। তো ভালেখিনি খেতি কৰিছে মা আৰু পাপাই। হাঁহো আছে মুৰ্গীও আছে গাছ চাং গাছ এতিয়া বাজে 2টা। তো মই গা পা ধুই আহোঁ আৰু গা পা ধুই আহি তাৰপিছত ভাত পানী খাম। ভাত পানী খাই আৰু কি যাওঁ মই গা ধুই আহোঁ। তো গাইছ গা চা ধুই আহি গ'লোঁ কৰোঁ। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ। তো গাইছ হৈ গ'ল গা পা ধোৱা ইয়াল একদম ফ্ৰেছ হৈ গ'লোঁ। এতিয়া ভাত খাব যাম অলপমান পিছত এতিয়া বা ভাতত। তো গাইছ আবেলি হ'ল মানে বেলেগ ওপৰৰ পৰা আমাৰ চাদৰ ওপৰৰ পৰা বেলেগ ভিউ আহে। আবেলি হ'ল চাদৰ ওপৰত যাব একদম মুঢ়া এইটো লাগিব বহিবা মানে ওপৰত জাগা নাই না লৈ যাম ওপৰত মানে ওপৰত যাব লাগিব বহুত ওপৰতে আছে 2টা ফ্ল'ৰ আৰু কি ফাৰ্ষ্ট ফ্ল'ৰত যোৱা চাই থাকক বহুত ভাল ভিউ আহে।
দেখক ৰ'ব গাইছ খিৰিকী দি ভিউ চাওক গাইছ ভিউ চাওক ইফালে ভিউ চাওক সেইটো ষ্টেডিয়াম একচুৱেলি গোৱালপাৰাৰ সেইফালে পলিটেকনিকো এইফালে আছে ভিউ চাওক গাইছ তো একেবাৰে নেক্সট লেভেল ভিউ গাইছ একদম বিকাশ দাৰ ষ্টাইলত নেক্সট লেভেল ভিউ ये ভিউ গাইছ একদম এতিয়া এই টাইমত একদম ইমান মানে ফ্ৰেছ লাগে কি ক'ব আৰু মানে ইমান ফ্ৰেছ লাগে আবেলি মানে এটা ইমান ভাল লাগে আম গাছ আছে আপোনালোকে আম দেখিব এইটো আমাৰ খুৰাহঁতৰ গাছ আম দেখক গাছ আম বহুত ভাল লাগে আৰু গাইছ একচুৱেলি গাইছ আমি এইটো ঘৰত থাকোঁ বৰ্তমান এইটো ঘৰত থাকোঁ এইটো আমাৰ ঘৰ এইটো খুৰাহঁতৰ ঘৰ সেইটো জেঠাহঁতৰ ঘৰ এতিয়া এইটো আমাৰ নতুনকৈ বনাই আছে খুৰাহঁতৰ ঘৰ এইটো তো আপোনালোকে কমেণ্ট কৰি ক'ব গাইছ মোৰ ভিডিঅ'টো কেনেকুৱা লাগছে তো আজি মোৰ মানে ফাৰ্ষ্ট ব্লগ না ভিডিঅ'টো কেনেকুৱা লাগছে ক'ব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো মই ডেইলি ব্লগে কৰিম মই ডেইলি ৰাতিপুৱা 8-7 মানত মোৰ ব্লগ আহি যাব এইটো ব্লগো আহি যাব আপোনালোকেতো চাই আছে এতিয়াতো গুড মৰ্ণিং হৈছে বোধহয় আপোনালোকৰ কাৰণে গুড মৰ্ণিং কি ক'ব আৰু দেখক অলপমান হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দি আৰু গাইছ আপোনালোক এটাই আশা কৰোঁ আপোনালোকে যেন ঘৰত আছে কাৰণ যি মহামাৰী দেখিছে কৰোণাৰ ইমান মানে কেছেছ আৰু মেইনলি আমাৰ গোৱালপাৰাতো বহুত বেছি কেছ কি ক'ব এইকাৰণে ঘৰৰ পৰা ওলাবও নোৱাৰোঁ ঘৰৰ ওচৰত দোকানতো যাব নোৱাৰোঁ একো আনিব নোৱাৰোঁ পাপাটো এতে নাথাকে পাপা কৃষ্ণাত থাকে তো যেতিয়া পাপা সপ্তাহত এবাৰ আহে পাপা আহিলেহে যে বস্তু অনা হয় কি ক'ব মানে ওলাব নোৱাৰোঁ গোৱালপাৰাত ইমান কৰোণা হৈছে আমাৰ সেইফালে ঘৰবিলাক দেখিছে সেইফালেও কৰোণা হৈছে কি ক'ব আমি ঠিকে আছোঁ আৰু আপোনালোকে যেন বাহিৰত নাযায় ঘৰতে থাকে এইখিনিয়ে মই আশা কৰিছোঁ বাছ তেতিয়ালৈ চাই থাকক আৰু তো গাইছ মই অলপমান ভিউৰ এনজয় লওঁ আৰু আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই তো গাইছ বাৰ পাহৰি যাওঁ